এগ্ৰিনেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। কম টকা খৰচ কৰি নিজৰ ঘৰতে বনাব পাৰিব অৰ্গানিক কীটনাশক, ছত্ৰাকনাশক আৰু ভিটামিন। আপোনাৰ ঘৰতে নিজে বনাব পাৰিব। যিসকল ব্যক্তিয়ে নিজৰ ঘৰত নিজে খাবলৈ কিবা কিবি কৰে, যেনে জিকাই হওক, বেঙেনাই হওক, বিলাহী হওক, তিয়ঁহ হওক, উৰহি হওক, যিকোনো খেতি কৰে আপোনালোকে উইদাউট কেমিকেল নিদিয়াকৈ যদি কৰিব বিচাৰে, তেনেহলে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে পাৰফেক্ট। কাৰণ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব কেমিকেল নিদিয়াকৈ আমি কেনেকৈ গছবোৰ বচাব পাৰোঁ আৰু গছৰ পৰা উৎপাদন ল'ব পাৰোঁ। যদি আপোনাৰ ঘৰত অৰ্গানিক ফৰ্মুলাত কীটনাশক, ছত্ৰাকনাশক আৰু ভিটামিন বনাব বিচাৰে, এই অৰ্গানিক মেডিচিন ঘৰত আপুনি নিজে বনালে দুটা উপাদান লাগিব। এটা হৈছে বেকিং সোডা আৰু এটা হৈছে নিম অইল। নিম অইলটো আপোনালোকে ল'ব লাগিব 10,000 ppm। এতিয়া আহক আমি জানিলো বেকিং সোডাত কি আছে। বেকিং সোডাত আছে সোডিয়াম বাইকাৰ্বনেট। কিন্তু আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, বেকিং পাউডাৰ ল'ব নোৱাৰিব। কাৰণ বেকিং পাউডাৰ আমি গছত ইউজ কৰিব নোৱাৰো। বেকিং পাউডাৰত থাকে সোডিয়াম বাইকাৰ্বনেট প্লাছ এচিড প্লাছ ষ্টাৰ্চ। এই তিনিটা উপাদান থাকে বেকিং পাউডাৰত। সেইকাৰণে আমি বেকিং পাউডাৰ ল'ব নোৱাৰো। বেকিং সোডা ব্যৱহাৰ কৰিব লাগিব। বেকিং সোডা সকলোৰ ঘৰতেই থাকে। পিঠা খোৱাত ব্যৱহাৰ হয় বা বিস্কুটত ব্যৱহাৰ হয়। আপোনালোকে জানেই মিঠা সোডা বুলি আমি কওঁ। এই বেকিং সোডা আৰু নিম অইল কম্বিনেশ্যন কৰি গছত স্প্ৰে কৰিলে কি কি বেনিফিট হ'ব, কি কি লাভ হ'ব, হয়নে? সেই কথাটো আগতে জানিলো। মই দুষ্টটো পিছত কৈ আছো। চাপ, কীট পতংগ আৰু পোক পৰুৱা দুটা ভাগত আমি দেখা পাওঁ। যেনে এটা হৈছে চুইং পেষ্ট আৰু এটা হৈছে চাকিং পেষ্ট বুলি আমি কওঁ। চুইং পেষ্ট মানে যিবোৰ কীট পতংগই গছৰ পাত খাই আৰু লাহে লাহে গছবোৰ খাই শেষ কৰি দিয়ে, সেইবোৰ কীট পতংগক কোৱা হয় চুইং পেষ্ট। যেনে ষ্টেম বাৰাৰ, লিপ ফোল্ডাৰ, আৰ্মি ৱৰ্ম, লোপাৰ ইত্যাদি কীট পতংগ বুলি কোৱা হয়। এই কীট পতংগবোৰক একেবাৰে নিয়ন্ত্ৰণ কৰিব আপুনি যেতিয়া এই অৰ্গানিক কম্বিনেশ্যনটো গছত স্প্ৰে কৰিব। আৰু এটা হৈছে চাকিং পেষ্ট। যেনে থ্ৰিপছ, মাইটছ, হোৱাইটফ্লাই, এফিড, জেচিডছ ইত্যাদি কীটক আমি কওঁ চাকিং পেষ্ট। পোক পৰুৱা, এই পোক পৰুৱা কি কৰে, গছৰ পাতৰ পৰা ৰস খাই আৰু ক্লৰফিল ডেমেজ কৰি দিয়ে। যাৰ ফলত আপোনালোকে চাব পাৰে যে গছৰ পাতবোৰ কি হয়, কুকৰি হৈ যায় আৰু ভাইৰাছলৈ পৰিণত কৰি দিয়ে। সেইটো হৈছে পোক পৰুৱা। এই গোটেই পোক পৰুৱাক কি কৰে, নিয়ন্ত্ৰণ কৰিব পাৰে এই অৰ্গানিক ফৰ্মুলা যদি আপোনাৰ গছত ইউজ কৰে। ফাংগাল যিবিলাক ডিচিজ আছে, যেনে ডাউনি মিল্ডিউ হওক, পাউডাৰী মিল্ডিউ হওক, এন্থ্ৰাকনোজ হওক, লেগ ব্লাইট হওক, ব্লাইট হওক, যিকোনো ধৰণৰ ফাংগাল ডিচিজ আছে, আপুনি যেতিয়া এই অৰ্গানিক ফৰ্মুলাটো ইউজ কৰিব আপোনাৰ খেতিত, কোনো ধৰণৰ ফাংগাল ডিচিজ আৰু নাথাকে। ক'বলৈ গ'লে বিষয়টো কীট পতংগৰ কাম কৰে, পোক পৰুৱাৰ কাম কৰে আৰু ফাংগাল ডিচিজৰ কাম কৰে। লগতে আৰু এটা কাম কৰে কিছু, যেতিয়া আমি বেকিং সোডা আৰু নিম অইল একেলগে কম্বিনেশ্যন কৰি গছত স্প্ৰে কৰিম, তেতিয়া আপোনালোকে গছত দেখা পাব গছৰ পাতবোৰত ক্লৰফিল উৎপাদন হ'ব। মানে গছৰ চেহাৰা সুন্দৰ হৈ যাব।
কিছু পৰিমাণ ভিটামিনৰ কাম কৰে। আপোনালোকে যেতিয়া গছত স্প্ৰে কৰিব তেতিয়া নিজেই ক'ব পাৰিব গছৰ চেহাৰা কেনেকুৱা হয়। এই অৰ্গানিক মেডিচিনটো কিমান দিন মূৰে মূৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ ডোজটো হৈছে বেকিং ছ'ডা। প্ৰতি লিটাৰ পানীত আপোনালোকে 3 গ্ৰাম ব্যৱহাৰ কৰিব আৰু নিম অইলটো ল'ব 10,000 ppm। মনত ৰাখিব নিম অইলটো ল'ব 10,000 ppm। প্ৰতি লিটাৰ পানীত নিম অইল ব্যৱহাৰ কৰিব 3 ml। বেকিং ছ'ডা দিব 3 গ্ৰাম আৰু নিম অইল দিব আপোনালোকে 3 ml। এই দুটা একেলগে আপোনালোকে কম্বিনেশ্যন কৰিব লাগিব। এই অৰ্গানিক মেডিচিনটো আপোনালোকে 7 দিন মূৰে মূৰে ব্যৱহাৰ কৰিব লাগিব। চাব গছত কোনো ধৰণৰ কীট পতংগ নাথাকে, পোক পৰুৱা নাথাকে, ফাংগাল ডিচিজ নাথাকে আৰু গছৰ চেহাৰা সুন্দৰ হ'ব। যদি কোনোবাই কৃষকে এই অৰ্গানিক ফৰ্মুলাটো ইউজ কৰিব বিচাৰে তেনেহলে কৰিব পাৰে খেতিত। যিকোনো খেতিত আপোনালোকে এই অৰ্গানিক ফৰ্মুলা ইউজ কৰিব পাৰে। জলকীয়া খেতি হওক বা বিলাহী খেতি হওক, বেঙেনা খেতি হওক, কেপচিকামৰ খেতি হওক, তৰমুজ খেতি হওক, আপোনালোকে যিকোনো খেতি কৰে সকলো খেতিত আপোনালোকে এই অৰ্গানিক মেডিচিনটো আপোনাৰ নিজৰ ঘৰত বনাই ইউজ কৰিব পাৰে। কোনো ধৰণৰ সাইড ইফেক্ট নহয়, কাৰণ এইটো হৈছে অৰ্গানিক। কিন্তু মই আকৌ ৰিপিট কৰিছো কথাটো, যেতিয়া আপুনি কম্বিনেশ্যন কৰিব তেতিয়া কিন্তু বেকিং পাউডাৰ নিদিব, বেকিং ছ'ডা প্লাছ নিম অইল দিব। এই কথাটো আপোনালোকে লক্ষ্য ৰাখিব। এজন কৃষকে যদি দিব বিচাৰে তেনেহলে 3 সপ্তাহ দিয়াৰ পিছত, মানে আজি দিছে 7 দিন পিছত আকৌ দিব লাগিব। 3 সপ্তাহ দিয়াৰ পিছত 4 নম্বৰ বাৰ কৃষকে যদি দিয়ে তেনেহলে এবাৰ কেমিকেল ইউজ কৰিব লাগিব খেতিত। কাৰণটো হৈছে চাওক, ইমান দিন ধৰি খেতি কৰি আহিছে, কাৰণ কেমিকেল দি খেতি কৰি আহিছে, গপককৈ অৰ্গানিক দি আছে। 100% কীট ফাংগাল কন্ট্ৰল হ'ব, কিন্তু 3 সপ্তাহ দিয়াৰ পিছত এবাৰ কেমিকেল দিব লাগিব। আৰু যদি কোনোবাই কৃষকে কেমিকেল নিদিয়াকৈ খেতি কৰি আছে তেনেহলে কেমিকেল আৰু দিব নালাগে। যেনে যিসকলে ঘৰত কিবা নিজে খাবলৈ কৰি আছে তেওঁলোকে কেমিকেল ব্যৱহাৰ কৰিব নালাগে। মই যিটো কৈছো অৰ্গানিক ফৰ্মুলা, আপোনালোকে এই ফৰ্মুলা ইউজ কৰিলেই হ'ব, কেমিকেল দিবই নালাগে। এজন কৃষকে ব্যৱহাৰ কৰিব পাৰিব, 3 বাৰ দিয়াৰ পিছত মাত্ৰ এবাৰ কেমিকেল ব্যৱহাৰ কৰিব। আজিৰ এই ভিডিঅ'টো বনোৱা হৈছে নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি, কাৰণ স্বাস্থ্য ভাল থাকিব লাগিব। কেমিকেল খাই খাই নিজৰ শৰীৰটো শেষ হৈ আছে, সেইকাৰণে নিজৰ ঘৰৰ পৰাই কম খৰচত আজিৰ এই অৰ্গানিক ফৰ্মুলাটো আপোনালোকে ইউজ কৰক। নিজৰ স্বাস্থ্য ভাল ৰাখক আৰু গছো ভাল ৰাখক। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা বিষয়লৈ আকৌ লগ পাম। সকলোকে ধন্যবাদ।